সাবস্ক্ৰাইব কৰক এম হাছান চেনেলটোক আৰু এনে ধৰণৰ ভিডিঅ' পোনপ্ৰথমে চাবলৈ বেল আইকনটো প্ৰেছ কৰক। তো বলক আমি কোশ্চিন কেইটা চাওঁ। নিশ্চয় আপোনালোকে পাৰ্ট থাম্বনেলত দেখিয়ে গম পাইছে যে এচিড, ক্ষাৰক আৰু লৱণ, অৰ্থাৎ ক্লাছ 10ৰ 2 নম্বৰ চেপ্টাৰ। প্ৰথম কোশ্চিন চাওঁ আমি যে এচিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়, ৰাসায়নিক বিক্রিয়া লিখা। এটা কথা মই কৈ দিওঁ, যদি আপোনালোকে অসমীয়াত লিখে যে এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি কি কৰে, লৱণ আৰু পানী উৎপন্ন কৰে, এইটো নিলিখিও যদি আপোনালোকে ৰাসায়নিক সমীকৰণটো লিখে তথাপিও আপুনি মানে ফুল মাৰ্ক পাই যাবা, ঠিক আছে। মানে ৰাসায়নিক বিক্ৰিয়াটো এইটো মাছ বি লিখিবই লাগিব, নহ'লে খালি অসমীয়াটো লিখিলে হয়তো আপোনাৰ মাৰ্ক কাটিব পাৰে, কিন্তু ৰাসায়নিক সমীকৰণ যদি লিখা তেনেহ'লে মাৰ্ক কাটিব নোৱাৰে, ঠিক আছে। 2 নম্বৰ কোশ্চিন আমি চাওঁ, এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়, ৰাসায়নিক বিক্ৰিয়া লিখা। সেম কি হয়, ধাতুটোৰ কি হয়, লৱণ হয় আৰু কি হয়, হাইড্ৰজেন গেছ হয়। যদি আপোনালোকক লগতে এনসাৰ লাগে তেনেহ'লে নিশ্চয় কমেন্ট কৰি জনাব, মই নিশ্চয় এনসাৰ দিয়াৰ চেষ্টা কৰিম। 3 নম্বৰ কোশ্চিন আমি চাওঁ যে এচিড এটাৰ জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহন কৰে। 4 নম্বৰ কোশ্চিন, প্ৰশম বিক্রিয়া কি আৰু ইয়াৰ pHৰ মান কিমান। আমি জানো ইয়াৰ pHৰ মান 7 হয়, কাৰণ 7তকৈ কম হ'লে দ্ৰব্যটো কি হয়, আম্লিক হয়, আৰু 7তকৈ বেছি হ'লে ক্ষাৰকীয় হয়, ঠিক আছে। প্ৰশম বিক্রিয়া কি আৰু ইয়াৰ pHৰ মান কিমান। 5 নম্বৰ কোশ্চিন, যে pH স্কেল কাক বোলে আৰু ইয়াৰ পৰিসৰ কিমান। pH স্কেল কাক বোলে, এই দ্ৰব্যত হাইড্ৰজেনৰ আয়না, মানে দ্ৰব্যত হাইড্ৰজেনৰ আয়ন জুখিবলৈ যি স্কেল ব্যৱহাৰ কৰা তাক pH স্কেল বোলে, আৰু আপোনালোকে সুন্দৰকৈ লিখিব পাৰিব। মানে মেইন কথাটো কি, pH স্কেল কি, মানে এটা দ্ৰব্য ই ক্ষাৰক হয় নে আম্লিক হয় তাক আমি কি কৰোঁ, চিনাক্ত কৰোঁ। আৰু এতিয়া ইয়াৰ পৰিসৰটো আমি জানো যে 0ৰ পৰা 14 লৈকে ইয়াৰ পৰিসৰ। 6 নম্বৰ কোশ্চিন, এচিড বৰষুণ বুলিলে কি বুজা, মানুহৰ ৰক্তৰ অৰ্থাৎ ব্লাডৰ pHৰ মান কিমান। আমি জানো 7.4 মানুহৰ ব্লাডৰ pHৰ মান। আৰু এচিড বৰষুণ কি, বৰষুণৰ পানীৰ pHৰ মান কি হয়, 5.6তকৈ কম হ'লে সেই বৰষুণক আমি কি কওঁ, এচিড বৰষুণ বুলি কওঁ। 7 নম্বৰ কোশ্চিন, এইটো মানে মষ্ট ইম্পৰ্টেণ্ট, মানে এইটো 15তো আহিছে আৰু 18ৰ কম্পাৰ্টমেণ্টেল এক্সামত আহিছে, এইটো মানে 19ত অহাৰ বহুত চান্স আছে। কোশ্চিনটো চাওঁ, তোমাৰ হাতত A আৰু B দুটা দ্ৰব্য আছে, দুইটা দ্ৰব্য, এটাৰ নাম A আৰু B এটা দ্ৰব্য আছে। দ্ৰব্য Aৰ pHৰ মান কিমান দিছে, 6, আৰু দ্ৰব্য Bৰ pHৰ মান কিমান দিছে, 8। এতিয়া কোশ্চিন কৰিছে যে কোনটো দ্ৰব্যত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি। আমি জানো কি আম্লিকত যিটো আম্লিক হয় এইটোৱে হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি থাকে, H পজিটিভ তো এচিডতে থাকে, আৰু কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় এইটো চিনাক্ত কৰিব লাগে। আমি নিশ্চয় জানো এৰ pHৰ মান 6 হয়, সি আম্লিক হ'ব, আৰু Bৰ pHৰ মান 8 মানে সি ক্ষাৰকীয় হ'ব। তেন্তে আম্লিক কোনটা হ'ব, যিটো 7তকৈ কম এইটো আম্লিক হ'ব, আৰু যিটো 7তকৈ বেছি এইটো ক্ষাৰকীয় হ'ব।
তা 7তকৈ কম আছে কি a আৰু 7তকৈ বেছি আছে কি 8 তাহলে এসিডত আমি জানো হাইড্রোজেন আয়নের গাঢ়তা বেশি তাহলে এসিড কোনটো a হল তাহলে a এর হাইড্রোজেনের আয়নের গাঢ়তা কি হবে বেশি হবে নিশ্চয় বুঝি পাইছে নুবুজিলে কমেন্ট কৰিব নিশ্চয় বুজাব চেষ্টা কৰিম এতিয়া আমি কোশ্চিন নাম্বার 8 লৈ চাও ব্লেচিং পাউডাৰৰ দুটা ব্যৱহাৰ লিখা আৰু আহিব লাগে মানে আহিব পাৰে তোমাৰ ব্লেচিং পাউডাৰ কাক বলে কেনেকৈ প্ৰস্তুত কৰা হয় এই ধৰণৰ কোশ্চিন হ'ব পাৰে 9 নম্বৰ কোশ্চিন আমি চাও যে বেকিং সোডা কেনেকৈ প্ৰস্তুত কৰা হয় এটো মানে এতিয়ালৈকে অহা নাই 2015 ত কিতাপখন কি হৈছে চেঞ্জ হৈছিল চেঞ্জ হোৱাৰ পিছত এই কোশ্চিনটো এতিয়ালৈকে অহা নাই আহিব পাৰে কাপড় ধোৱা সোডাৰ ব্যৱহাৰ লিখা দুইটা তিনটা মান পঢ়িলে হল এই কোশ্চিনটো অহা নাই এতিয়ালৈকে আহাৰ বহুত চান্স আছে কাৰণ এটো 15 ৰ পৰা ইম্পৰ্টেন্ট হৈ আছে কিন্তু অহা নাই জিপসাম কেনেকৈ প্ৰস্তুত কৰা হয় ৰাসায়নিক সমীকৰণ লিখা নিশ্চয় আপোনালোকে প্লাষ্টাৰ অফ পেৰিছ জানে সেই প্লাষ্টাৰ অফ পেৰিছত কি পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় জিপসাম উৎপন্ন হয় প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ লগত যেটো বিক্ৰিয়া হয় হেতুতে আমাৰ কি হয় যে জিপসাম উৎপন্ন হয় এতিয়া আমি 12 নম্বৰ কোশ্চিনটো চাও যে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা এই দুটা কোশ্চিন প্ৰায় সেমে রাসায়নিক বিক্রিয়া এই রাসায়নিক বিক্রিয়াটো লিখিলে আমি কি পাম তাতে জিপসাম পাম প্লাষ্টার অফ পেরিস আৰু পানীৰ মাজত যেটো বিক্রিয়া হয় এটোৱে জিপসাম উৎপন্ন হয় হয়তো 12 নম্বৰ মানে প্লাষ্টার অফ পেরিস আৰু পানী এনেকৈ আহিব পাৰে বা ডাইৰেক্ট দিব পাৰে জিপসাম কেনেকৈ প্ৰস্তুত কৰা হয় ঠিক আছে এটা এনসার পানীৰ অনুপস্থিতিত 13 নম্বৰ কোশ্চিন পানীৰ অনুপস্থিতিত এসিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় মানে পানী নহলে এসিডে কিয় তাৰ ধৰ্ম নেদেখুৱায় বা প্ৰদৰ্শন নকৰে 14 নম্বৰ কোশ্চিন আমি চাও যে পাঁচটা দ্ৰব্য A B C D আৰু X ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4 1 11 7 আৰু 9 দেখুৱাইছে কোনটো দ্ৰব্য এতে কোশ্চিন কৰিছে চাওক এই ধৰণৰ কোশ্চিন সেবাৰ পৰা আহাৰ বহুত চান্স আৰু এইটো আহিবই 100% এইটো আহাৰ চান্স আছে এইবাৰ তো চাওক এতিয়া যে এ নাম্বার কোশ্চিন কৰিছে কি পশম মানে কোনটো দ্ৰব্য পশম হ'ব তা আমি জানো কি 7 যিটোৰ মান হয় যি দ্ৰব্যৰ pH ৰ মান 7 হ'ব এইটোৱে কি হ'ব পশম হ'ব তে এতিয়া আছে কত 4 1 11 7 তাৰ মানে 4 নম্বৰটো A B C D তেনেহলে D টো হ'ব পশম 2 নম্বৰ দিছে তীব্ৰ ক্ষাৰকীয় মানে যিটো অভাৰ ক্ষাৰকীয় তা আমি জানো কি 7 পশম হয় 7 ৰ ওচৰত যি আছে হি কি হয় তাৰ পিছত কি হয় ক্ষাৰকীয় হয় যিমানে pH ৰ মান বাঢ়ি যায় হিমানে কি হয় ক্ষাৰকীয়তা বাঢ়ি যায় ঠিক আছে তেনেহলে আমি ক'ব পাৰো কি যে 14 যি আছে তাৰ কি হ'ব বেছি কি হ'ব হি তীব্ৰ ক্ষাৰকীয় হ'ব আৰু 1 ৰ মানে 0 ৰ ওচৰত যি থাকিব হি কি হ'ব তীব্ৰ আম্লিক হ'ব তা তীব্ৰ ক্ষাৰকীয় 14 ৰ ওচৰত কোনে আছে 9 ৰ বেছি আছে কি 11 তেনেহলে 11 হ'ব 11 মানে কি 4 1 11 মানে 4 1 11 যে আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ মানে A B C হ'ব ঠিক আছে আৰু তীব্ৰ আম্লিক কোন হ'ব তীব্ৰ আম্লিক হ'ব 1 ৰ ওচৰত মানে 0 ৰ ওচৰত কোন আছে 1 মানে কোনটো 4 1 মানে A B কাৰণ ইয়াতে 4 আছে প্ৰথম আৰু 1 আছে দ্বিতীয় তেনেহলে A নহয় B হ'ব কাৰণ দ্বিতীয়টো হয় তাৰ পিছত আপোনালোকে চাই লব এতিয়া কথাটো হল মানে কি এই যি কেইটা কোশ্চিন মই দিছো ইয়াৰ বাহিৰত আহিবলৈ এটা কোশ্চিনৰ চান্স আছে মই এটো আপোনালোকক পঢ়াই কেনে শুনাই আছো আপোনালোকে নিশ্চয় শুনিব
যে মাটিত কি অৱস্থাত কৃষক এজনে পৰাচুন অৰ্থাৎ কি কেলছিয়াম অক্সাইড পৰাচুন CaO পৰাচুন হয় বা শিথিলিত চূন মানে কেলছিয়াম হাইড্ৰক্সাইড বা চক অৰ্থাৎ কি কেলছিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা মানে কিভাবে ভাবা আর কি অলপ মানে ব্যাখ্যা কৰি লিখিবা 2-3 মাৰ্কৰ আহিব এইটো আহাৰ চান্স আছে কাৰণ এই কোশ্চেনটো 2015ত আহিছে 2015ত আহিছে আহাৰ চান্স এটা আছে ইয়াৰ বাহিৰে কোশ্চেন নকৰে এই পাৰ্টৰ ভিতৰত ঠিক আছে আৰু যদি বেলেগ কিবা চেপ্টাৰৰ যদি কোশ্চেন লাগে আমি সায়েন্সৰ মেথৰ আমি দি থাকিম আৰু আপোনালোকে যদি কিবা হেল্প হৈছে আপোনাৰ তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰা নাপাহৰিব কাৰণ আমি মেট্ৰিকৰ ঠিক একদিন মানে যিদিনা আপনি মানে কি দিব আর কি এক্সাম দিব তার ঠিক রাতিয়ে আমি কিবা কমন কোশ্চেন আপোনালোকক ডাইৰেক্ট কমন কোশ্চেন কিবা দিম নিশ্চয় চাব পাৰিব তো থ্যাংক ইউ ফৰ ওয়াচিং যদি ভিডিওটো আপনার 1% হেল্প হৈছে তেনেহলে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ অল দা বেষ্ট